সকলোকে অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু ৰাতিপুৱা আমাৰ বাপেকেৰে মোৰে পৰিৱেশটো দেখুৱাম বুলি ভিডিঅ' অকণমান মাজে মাজে লৈ থৈছোঁ দেই। যি কি নহওক এতিয়া 5:30 বাজিছে, গম পাইছে নাই? 2টা পাকঘৰত সোমাইছোঁ, গা ধুয়ে চিধা পাকঘৰত সোমাওঁ আৰু ৰাতিপুৱাতে, কাৰণ মানে বহুতখিনি কাম আজৰি হৈ যাওঁ। সেইফালে খানা বনাই আছোঁ, কি বনাইছোঁ দেখুৱাইও আছোঁ, কৰিও আছোঁ। এইফালে ল'ৰা আকৌ টিফিন বনাইছোঁ দেই। আমাৰ মানে কি হয়, পাস্তা, মেগী, পাকেট বস্তু, কণী সেইবিলাক একো মানে নিবলৈ নিদিয়ে, গতিকে টিফিন দিওঁতে অকণমান ভাবিবলগীয়া হয়। এইফালে কেতিয়াবা চুজি দিওঁ, কেতিয়াবা এনেদৰে বনাই দিওঁ। এইফালে আটা গুৰি, তাতে কল দিলোঁ, ঘিউ দিলোঁ, নিমখ দিলোঁ, চেনি দিলোঁ, আৰু এইফালে পিঠা ৰেডি হৈ গ'ল দেই। এইকেইটা অৱশ্যে বাপেকে বনাই দিছে, মই বনালে ফাটি যায়, গতিকে ধুনীয়াকৈ বাপেকে বনাই দিছে। আৰু এইফালে আজিকালি দেখিছে নাই আমি কি খাওঁ? আগতে এটা ভিডিঅ' দিছিলোঁৱে নহয়, না ৰাজমাহ, মগু, বাদাম এইবিলাক মিক্সকৈ বইল কৰি দিওঁ। আমাৰ এখেতে মানে কি হয়, ইউটিউবত এইবিলাক চাৰ্চ কৰি থাকে, কি খাব লাগে, কি খাব নালাগে। আপোনালোকেও খাব, গম পাইছে নাই? বহুত দিন জীয়াই থাকিব মন আছে যদি। এখেতক কওঁ এইবোৰ বাছি খাই একো লাভ নাই। আজিকালি বোলো ভালকৈ গাড়ী এখন চলাই যোৱা মানুহ এটাকো খুন্দিয়াই থৈ যায়, যাৰ মৰণ যেতিয়া মৰিবই লাগিব। অৱশ্যে অন্ততঃ অকণমান বেমাৰ আজাৰৰ পৰা হাত সাৰি থাকোঁ বুলিয়ে মানে এনেদৰে খাওঁ আৰু। যি কি নহওক আজিকালি টিফিনো ঘৰৰ পৰাই দি পঠিয়াওঁ। মছলাজাতীয় বস্তুবোৰ খাবলৈ এখেতে মানে খুব টান পায়, গতিকে টিফিনো সেয়াই আৰু মাছৰ জোল চিম্পুলকৈ বনাই দিলোঁ জিকাৰ লগত। এইফালে টিকনি বৰুৱা চানা ভাজি, ভাত আৰু ৰেডি টিফিন। এইফালে ল'ৰাকো খুৱাবলৈ বুলি বাঢ়ি লৈছোঁ দেই। কি ক'ব, আমাৰ ল'ৰাই আকৌ ভাত খাব নিবিচাৰে, হ'লেও বোলো অকণমান ভাত খাই যা বুলি মই ৰাতিপুৱা ভাত অভ্যাসটো হওক বুলি আৰু এইফালে আৰু আমাৰ এওঁ মানে একদম বিন্দাছ থাকে, দেখিছেনে? বায়েকক আহি ৰাতিপুৱাই লগাই লৈছেহি। মাজে মাজে আমাৰ ঘৰত এইবোৰ চলিয়ে থাকে বাৰু, হ'লেও আপোনালোকক দেখুৱাম বুলি অকণমান ভিডিঅ' কৰি থৈছোঁ। দেখিছে নাই? আমাৰ এওঁ একদম মহাৰাণী, আৰু বায়েকে কান্দিব। নতুন চোলা হওক, চেণ্ডেল হওক, বিন্দাছ পিন্ধি ল'বহি। আৰু ভিডিঅ'টো এতিয়ালৈ ইমানতে এৰিছোঁ। সকলোৱে দিনটো শুভ হওক, বাই বাই।